নম ব্ৰাহ্মণ্য গো ব্ৰাহ্মণ্য হিতাইস্য জগত হিতাই কৃষ্ণাই গোবিন্দায় নমো নম। হে প্ৰভু, অধম বালকৰ শতকোটি প্ৰণাম গ্ৰহণ কৰিব প্ৰভু। প্ৰভু, মোক যেন কেতিয়াও আপোনাৰ সেৱাৰ পৰা বঞ্চিত নকৰে, এই আপোনাৰ প্ৰতি মোৰ একান্ত মিনতি প্ৰভু। প্ৰভু, এই আপোনাৰ প্ৰতি মোৰ একান্ত মিনতি। নিত্য কাৰ্য মোৰ হ'ল সমাপন। যাওঁ এবে মই পিতৃৰ কাষে। বস ৰোহিত, বস। দীৰ্ঘজীৱী হোৱা বস, খোৱা বস। কিয় তুমি প্ৰৱেশ কৰিলা অকস্মাতে ৰাজসভাৰ মাজে? বস, মহান উদ্দেশ্য? কচোন বস, কি তোৰ সেই মহান উদ্দেশ্য? কহ বস। পিতা, হে মোৰ জন্মগুৰু, দুখ যদি হয় মোৰ সেই কথা কোৱাৰ বাবে, যি শাস্তিকে কৰিব প্ৰদান তাকে মই নতশিৰে কৰিম গ্ৰহণ পিতা। বস ৰোহিত, পিতা, ব্যক্ত কৰা তোমাৰ মনৰ অভিলাষ বস। তেন্তে শুনক পিতা। মন্ত্ৰীবৰ আৰু সেনাপতি অৱন্তী ৰাজ্যত বলি পূজাৰ নামত যি অজান প্ৰাণীৰ মৃত্যুৰ ধ্বংসলীলা চলিছে, সেই পূজা কাইলৈৰ পৰা বন্ধ কৰি সেই অজান প্ৰাণীক মুক্তি দিব লাগে পিতা। কোৱা পিতা, পুত্ৰৰ মনোবাঞ্ছা কৰিবানে পূৰণ? বস ৰোহিত, পিতা। বস, পিতা, বস বলি পূজা সমগ্ৰ অৱন্তী ৰাজ্যৰ ব্ৰাহ্মণ জাতিৰ পিতা। বস, গতিকে বলি পূজা বন্ধ কৰা উচিত নহয় পিতা। ৰজা হৈ যদি মই উচিত বিচাৰ নকৰোঁ বস, তেন্তে কচোন বস, মহাপাপ নহবনে আমাৰ? মহাপাপ? পিতা বস। মহাপাপ? তেন্তে পুণ্য ক'ত পিতা? অতৃপ্ত বাসনাত লিপ্ত হৈ সেই অজান প্ৰাণী বধ কৰাতকৈ মোকেই স্বৰ্গগামী কৰক পিতা। পিতা, মোকেই স্বৰ্গগামী কৰক পিতা। কিয় তই ইমান অধৈৰ্য হৈছ বাছ? পিতা, তোৰ অবিহনে আছে জানো কিবা প্ৰয়োজন মোৰ এই অৱন্তী ৰাজ্যত? পিতা। বাৰু মন্ত্ৰীবৰ মহাৰাজ, বন্ধ কৰি দিওঁ যদি বলি পূজা, আমাৰ ৰাজ্যতে অমংগল হ'ব নেকি বাৰু? জানি ল'বা মন্ত্ৰীবৰ, জীৱ হত্যাৰ মুক্তি নাই। আৰু মন্ত্ৰীবৰ, আন্তৰিক পূজাতকৈ বলি পূজা কোনো গুণে শ্ৰেষ্ঠ হ'ব নোৱাৰে। মহাৰাজ, বলি পূজা বন্ধ কৰাত নাই মোৰ কোনো আপত্তি। এই প্ৰাণীবিলাক হত্যাৰ কাৰণে আমিও চিৰদিন নৰকত পচি মৰিব লাগিব। মহাৰাজ, সেনাপতি যুক্তিযুক্ত বিচাৰ কৰিহে বলি পূজা বন্ধ কৰিব, অন্যথা ইয়াৰ পৰিণাম ভীষণ হ'ব পাৰে মহাৰাজ। অৱশ্যেই সঁচা কথা সেনাপতি। কিন্তু সেনাপতি, পাপ কাৰ্য কৰি নৰকগামী হোৱাতকৈ পুণ্য কাৰ্য কৰি স্বৰ্গগামী হোৱাটো জানো উচিত নহয়?
সেয়েহে সেনাপতি, মহাৰাজ আজিৰ পৰা মোৰ ৰাজ্যতে বলি পূজা বন্ধ বুলি মই কৰিলো ঘোষণা। ধন্য ধন্য পিতা, ধন্য আজি এই অৱন্তীৰা সিংহাখন বাছা সাৰ্থক হ'ল মোৰ মানৱী জনম। পিতা বাছা, মই এবে আহিলো পিতা। যা বাছা, পিতা যা মই আহিলো পিতা। যা বাছা। মহাৰাজ সেনাপতি, নুবুজিলো মই ইয়াৰ কাৰণ। শুনিব যেতিয়া মণিকণেশ্বৰে এনে আদেশ, উন্মত হৈ সমগ্ৰ মৎস্য জাতি কেনেদৰে জগাই তুলিব, যাৰ প্ৰভাৱত সমগ্ৰ অৱন্তী ৰাজ্য মৰিশালীত হ'ব পৰিণত। তুমি ভাবা নেকি সেনাপতি মণিকণেশ্বৰে বিদ্ৰোহ কৰি হাৰি যাব বুলি? মহাৰাজ মই মণিকণেশ্বৰৰ ৰক্ষাৰ কথা ভবা নাই, ভাবিছো অৱন্তী ৰাজসিংহাসনৰ কথা। এন্তে তুমি কব খোজা নেকি আগেই আমি যি ভুল কৰিলো সেই ভুল এতিয়াও কৰি যাম বুলি? মহাৰাজ বলি পূজা বন্ধ হোৱাৰ কাৰণে গোটেই অৱন্তী ৰাজ্যতে যদি ৰক্তৰ নদী প্ৰবাহিত হয়, তেতিয়া এতিয়া শুনা সেনাপতি, সত্য যুদ্ধৰ বাবে যদি নিজ প্ৰাণো দিব লগা হয় বিসৰ্জনে, তাতো মই নহওঁ বিচলিত। শুনা সেনাপতি, আজিৰ পৰা অৱন্তী ৰাজ্যতে বলি পূজা কোনো স্থান নাই। এইয়া মোৰ কঠোৰ আদেশ। আৰু শুনা সেনাপতি, যিয়েই এই আদেশ অমান্য কৰিব তাক তুমি উচিত শাস্তি প্ৰদান কৰিব লাগিব। মহাৰাজ বিনা ৰক্তবাৰে যদি এনে আদেশ অসম্ভৱ হৈ পৰে, তেতিয়া কি ব্যৱস্থা কৰিব? আৰু শুনক মহাৰাজ, যদি পৰৰ শত্ৰু আহি আমাৰ ৰাজ্য আক্ৰমণ কৰেহি, তেতিয়া তেতিয়া এই বীৰেন্দ্ৰ সিংহই নিজ প্ৰাণ বিসৰ্জন দি হলেও নিজ জন্মভূমি সন্মান অক্ষুণ্ণ ৰাখিব। কিন্তু মহাৰাজ নিজ ৰাজ্যৰ ভিতৰত ভয়ে ভয়ে বিবাদ লগাই হাতত তেজৰ চেকৰা নবন্ধাই এই বীৰেন্দ্ৰ সিংহই। সুন্দৰ কথা সেনাপতি, তোমালোক কোনেও অস্ত্ৰ ধৰিব নালাগে। সেই বিদ্ৰোহ মই অকলেই কৰিম দমন। বাৰু মন্ত্ৰীবৰ মহাৰাজ আৰু সেনাপতি, মহাৰাজ আজিলৈ সভা ভংগ বুলি মই কৰিছো ঘোষণা। বলক মহাৰাজ।